নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচাৰ যিমান ধৰণৰ বা যেনেকুৱা সমস্যা হৈ আছে দূৰ হোৱাটো নিশ্চিত। মাত্ৰ আপোনালোকে লিখিব লাগিব এটা বিশেষ সংখ্যা আৰু সংখ্যাটো লিখাৰো কিন্তু নিয়ম আছে। তো ভালকে শুনি আপোনালোকে বুজিহে লিখিব। ধাৰ ঋণ পাবলগীয়া টকা অন্য ধৰণৰ টকাৰ সমস্যা বা অভাৱ যিকোনো সমস্যাৰ ক্ষেত্ৰতে এইটো লিখিব পাৰিব, কিন্তু কেৱল টকাৰ সমস্যাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰিব। হাতখনৰ চিত্ৰটো দিয়াৰ কাৰণ হৈছে যি ঠাইত আপোনালোকে দেখিবলৈ পাইছে ৰছী বা কলৱা বন্ধা আছে সেই ঠাইখিনিতহে আপুনি লিখিব আৰু সোঁ হাতেৰে আপোনালোকে বাওঁ হাতত লিখিব এই বিশেষ সংখ্যাটো, আৰু যিসকল বাওঁহতীয়া তেওঁলোকে সোঁ হাতৰ এই বিশেষ ঠাইখিনিত লিখিব। লিখিবলৈ আৰম্ভ কৰিব শুক্ৰবাৰৰ ৰাতিপুৱাৰ পৰা। শুক্ৰবাৰে ৰাতিপুৱা লিখিব। প্ৰথমে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি লিখিব পাৰে বা গা নুধুলেও কথা নাই, আপোনালোকে কেৱল লিখিব আৰু লিখাৰ পিছত এই সংখ্যাটো এনেদৰে লিখা থাকিব লাগিব 1 ঘণ্টা 15 মিনিটৰ বাবে। 1 ঘণ্টা 15 মিনিট হৈ যোৱাৰ পিছত আপুনি যিখন হাতেৰে লিখিছে সেইখন হাতৰ বুঢ়া আঙুলিটোৰে এই সংখ্যাটো মচি দিব। পুনৰ দুপৰীয়া লিখিব। গা ধুলে নুধুলে কথা নাই, লিখিব কেৱল, আৰু লিখোতে আপোনালোকে প্ৰতিবাৰেই সেউজীয়া ৰঙেৰেহে লিখিব বা সেউজীয়া ৰঙৰ ডট পেন বা যেনেকৈ পাৰে লিখিব সেউজীয়া ৰঙেৰে। আৰু লিখাৰ পিছত পুনৰ 1 ঘণ্টা 15 মিনিট ৰখাৰ পিছত পুনৰ যিখন হাতেৰে লিখিছে সেইখন হাতৰ বুঢ়া আঙুলিৰে মচি দিব। পুনৰ ৰাতি 9টামান বজাত লিখিব এনেকৈ, আৰু লিখাৰ পিছত 1 ঘণ্টা 15 মিনিট ৰখাৰ পিছত পুনৰ হাতৰ আঙুলিৰে মুচি দিব। এনেদৰে এই উপায়টো আপুনি কমেও 22 দিনৰ কাৰণে কৰিব। শুক্ৰবাৰৰ পৰা আৰম্ভ কৰিব আৰু দেখিবলৈ পাব কিদৰে আপুনি ভবামতে আপোনাৰ টকাৰ সমস্যা সকলো আঁতৰি গৈছে আৰু টকা পইচাৰ অহা ৰাস্তা খুলি গৈছে। উপায়টো কৰোঁতে মা লক্ষ্মীক মনতে ভাবি আপোনাৰ যি টকাৰ সমস্যা হৈ আছে সেয়া দূৰ কৰিবলৈ মনে মনে প্ৰাৰ্থনা কৰি থাকি লিখিব এনেকৈ। সংখ্যাটো হৈছে 318798। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।